হাই এভৰিৱান, মই আজি দেখাবলৈ গৈ আছোঁ আপোনালোকক ব্লাউজ কাটিঙৰ ভিডিঅ'। চাওকচোন মই ব্লাউজটো কেনেকৈ কাটিম। মই এইটো কাপোৰ লৈছোঁ 1 মিটাৰ, সেইটো 1 মিটাৰ মই জোখমতে কাটি লৈছোঁ। 36ৰ ব্লাউজ চিলাবৰ কাৰণে অভাৰ চাইজত লৈছোঁ, অকণমান বঢ়াই লৈছোঁ। হয়তো কাৰোবাৰ বডিটো কম থাকিব পাৰে, কাৰোবাৰ বেছি থাকিব পাৰে। চাওকচোন বাৰু ভিডিঅ'টো মই ব্লাউজটো কেনেকৈ কাটিছোঁ। দীঘলটো ইয়াৰ পৰা ইয়ালৈকে 16 লৈছোঁ আৰু এইপিনে পথালিটো লৈছোঁ আপোনাৰ ইয়াৰ পৰা ইয়ালৈকে 12 লৈছোঁ। তাৰপিছত এইটো শোল্ডাৰটো কাটিছোঁ আপোনাৰ ইয়াত কাটিছোঁ 5.5 এইটো। তাৰপিছত আৰ্ম হোলটো কাটিছোঁ আপোনাৰ 6.5 আৰু এফালে নেকটো কাটিছোঁ আপোনাৰ 6ত কাটিছোঁ। তাৰপিছত এফালে চাওক, এফালে কাৰোবাৰ হয়তো বডিটো বেছি কম বেছি পৰিমাণে থাকে, সেইকাৰণে মই ইয়াৰ পৰা ইয়ালৈকে 5.5 লৈছোঁ, ইয়াৰ পৰা ইয়ালৈকে 4.5 লৈছোঁ আৰু ইয়াৰ পৰা ইয়ালৈকে লৈছোঁ 7 আৰু এইটো লৈছোঁ ইয়াৰ পৰা ইয়ালৈকে লৈছোঁ 2.5, ইয়াৰ পৰা ইয়ালৈকে 3, ইয়াৰ পৰা ইয়ালৈকে লৈছোঁ 2। আৰু এতিয়া মই ফাৰ্ষ্টতে কাটি ল'ম আপোনাৰ আৰ্ম হোলটো কাটি ল'ম। সেইটো এনেকৈ কাটি ল'ম। কাপোৰটো যিহেতু 4টা ভাজত ভাজ কৰি লৈছোঁ। এয়া মই ফ্ৰণ্ট চাইডটো কটা হৈ গৈছে আৰু এতিয়া বেক চাইডটোলৈ আহিছোঁ। বেক চাইডটো ইয়াৰ পৰা ইয়ালৈকে 8.5 লৈছোঁ আৰু এতিয়া মই কাটি দেখাম এই ৰাউণ্ডকৈ ডিঙিটো মই কাটি। ফ্ৰণ্ট চাইডটো কটা হৈ গৈছে। ব্ৰা কাটিংটো মই ধুনীয়াকৈ কৰি ল'লোঁ। তলত এইটো লাইনিং কাপোৰটো পাৰি লৈছোঁ। তাৰপিছত মই কাটিং কৰিছোঁ। এইটো হ'ল ব্ৰা কাটিং। ব্ৰাটো মই কাটি দিলোঁ, এইটো প্ৰথম পাৰ্টটো। তাৰপিছত আপোনাৰ নেক্সটটো আহিলে এনেকৈ, এইটো ইয়াত মই চিলাই কৰিম, চিলাই দেখুৱাম বাৰু। তাৰপিছত বেলডাল মই দীঘলটো লৈছোঁ ইয়াৰ পৰা ইয়ালৈকে 5.5, ইয়াৰ পৰা ইয়ালৈকে 4.5, জোখতকৈ অকণমান বঢ়াই লৈছোঁ। ইয়াৰ পৰা ইয়ালৈকে 11.5 আছে। এইটো মই চিলাই দেখুৱাম বাৰু। আৰু আপোনাৰ বেক চাইডটো আহিলে বেক চাইডটো কাটি দেখুৱাইছোঁ। এইটো ইয়াৰ পৰা ইয়ালৈকে মই কাটি দিলোঁ ৰাউণ্ডকৈ। তাৰপিছত হাতখন কাটি ৰাখিছোঁ। ইয়াৰ পৰা ইয়ালৈকে মই 8 লৈছিলোঁ, তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে 6, তাৰপিছত মই এইটো জোখমতে কাটি দিলোঁ। ইয়াৰ এইটো ৰাউণ্ডটো 1.5 লৈ মই কাটি দিছোঁ। এইটো আপোনালোকে জোখ কৰি নল'লেও আৰ্ম হোলটো যেনেকৈ কাটিছে এনেকৈ ইয়াৰ ওপৰত এনেকৈ জোখ কৰি এনেকৈও কাটিব পাৰে। এইটো এনেকৈও কাটিব পাৰে। মই তেনেকৈ কাটোঁ বাৰু, আপোনালোকক জোখ কৰি দেখুৱাই দিছোঁ। ব্লাউজ কাটিঙৰ ভিডিঅ'টো বাৰু কেনেকুৱা লাগিলে জনাব নাপাহৰিব।